এইটো কথা মনত ৰাখিবা, আপোনালোকে মনত ৰাখিব যে কিছুমান মানুহে কিছুমান সুযোগ বিচাৰি থাকে আৰু সেই সুযোগটো আমি কেতিয়াও সেইসকল মানুহক দিব নালাগে। তোমাক লৈও তেনেকৈ কোনোবাই অনবৰতে তুমি চাবা, তোমাৰ মগজুক যদি কোনোবাই প্ৰত্যাহ্বান জনাব পৰা নাই তেনেহ'লে বক্ৰ ৰাস্তাৰে তোমাৰ মগজুক প্ৰত্যাহ্বান জনাবৰ কাৰণে অনবৰতে তেওঁলোকে চেষ্টা কৰি থাকে। তুমি যদি ক্লাছৰ আটাইতকৈ চোকা ল'ৰাটো, তুমি যদি কলেজৰ তুমি আটাইতকৈ চকুত পৰা ল'ৰাটো, তুমি যদি বিশ্ববিদ্যালয়খনৰ ভিতৰতে আটাইতকৈ ধুনীয়া ছোৱালীজনী, তেনেহ'লে তুমি মনত ৰাখিবা যে তোমাক যিকোনো মুহূৰ্তত হলঠেকত পলাবলৈ তোমাৰ সোঁৱে বাওঁৱে একাংশ শত্ৰু লিলকিলাই আছে। তুমি কেতিয়াও পাহৰি নাযাবা। তোমাৰ মগজুক প্ৰত্যাহ্বান জনাব নোৱাৰা সেই মানুহবিলাকে কি কৰে, হিন্দী চিনেমাৰ কাইদাত বক্ৰ ৰাস্তা লয়। ছাত্ৰ ছাত্ৰীৰ জীৱনতো সেইটো হয়। তাই ক্লাছৰ টপাৰ হৈ আছে, প্ৰত্যেকটো ছেমিষ্টাৰত তাই টপাৰ হৈ আছে, এটা ল'ৰাই বলে পৰা নাই। সেই ল'ৰাটোৱে হিন্দী চিনেমাৰ কাইদাত তাইক ভাল পোৱাৰ প্ৰস্তাৱ দিব পাৰে, প্ৰেম নিবেদন কৰিব পাৰে। ছোৱালীজনীয়ে যি ধৰণে মগজুৰে চোকা, তাই অন্তৰখনো ভাল। হয়তো ল'ৰাটোৰ সেই অভিপ্ৰায়টো তাই বুজি নাপাব পাৰে, তাৰ কূটকৌশলত তাই ভৰি দি দিব পাৰে আৰু ভৰি দি সেই ল'ৰাটোক তাই ভাল পাই পেলাব পাৰে। তাই প্ৰেমত যেতিয়া হাবুডুবু খাব, যেতিয়া তাই পৰৱৰ্তী পৰীক্ষাত তাৰ কাৰণে তাই ক্ষতি হ'ব, তেতিয়াও তাই গম নাপায়। কিন্তু কোনদিনাখন তাই গম পায়, যিদিনাখন সি যেতিয়া তাইক বিট কৰে, তাইক যেতিয়া হৰুৱাই, সি যেতিয়া টপাৰ হয়, তাই যেতিয়া তললৈ নামি যায়, সি যেতিয়া টপাৰ হোৱাৰ পিছত টাটা বাই বাই দি যেতিয়া গুচি যায়, তেতিয়া তাই গম পায় যে তাই ক'ত ভুলটো কৰিছে। মই এটা উদাহৰণ দিলে যথেষ্ট হ'ব। এই কথাটো মই এনেই নাই কোৱা তোমালোকক। মাত্ৰ কেইবছৰমানৰ পূৰ্বে তোমালোকে মনত পেলোৱা শ্বেতা আগৰৱালা বুলি এজনী ছোৱালী এটা, যি কমাৰ্চত টপাৰ কৰিছিল অসমৰ ভিতৰত। শ্বেতাই মেট্ৰিকতো ভাল ৰিজাল্ট কৰিছিল, হায়াৰ ছেকেণ্ডেৰীটো ভাল ৰিজাল্ট কৰিছিল। ভাল ৰিজাল্ট কৰাই নহয়, টপাৰ হৈছিল, 1 নম্বৰ পজিশ্যন পাইছিল গোটেই অসমৰ ভিতৰত। অত্যন্ত মেধা আৰু চোকা ছোৱালী আছিল। কিন্তু তাই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটতহে চোকা হ'ল। তাই জীৱনৰ বাটত বহুতখিনি শিকিবলৈ হয়তো বাকী ৰৈ গ'ল, যাৰ কাৰণে তাই জীৱনত যাক আটাইতকৈ প্ৰাণ ভৰি ভাল পাইছিল, যাক প্ৰকৃত বন্ধু বুলি ভাবিছিল, কেৱল বন্ধু বুলি ভবাই নহয়, ভৱিষ্যতলৈ যাৰ লগত গোটেই জীৱনটো কটাম বুলি মনে মনে তাই সপোন দেখিছিল, সেই সপোন তাই আধবাটতেই ফিনিছ খতম হৈ গৈছিল। যিজন তাই প্ৰকৃত বন্ধু আছিল, সেই বন্ধুৱে তাইক মাৰি পেলালে, হত্যা কৰিলে। ইয়াতকৈ আৰু লাগে উদাহৰণ? অৰ্থাৎ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত তুমি চোকা হ'লেও নহ'ব। তুমি মনত ৰাখিব লাগিব যে তুমি কাৰ লগত আছা, কাৰ সান্নিধ্যত আছা। তোমাৰ সোঁৱে বাওঁৱে বহি থকা বন্ধু সদৃশ সেই ছোৱালীজনী, সেই ল'ৰাটো সঁচাকৈ তোমাৰ জীৱনৰ প্ৰকৃত বন্ধু নে আটাইতকৈ মস্ত ফেটিসাপটো বহি আছে? এই চিন্তাৰে তুমি নিজৰ জীৱনটো আগুৱাই নিব পাৰিব লাগিব। সেইখিনি চিন্তা তোমাৰ লাগিব, আৰু সেইখিনি কাৰণে তুমি নিজক সজাগ আৰু সচেতন কৰিব পাৰিব লাগিব। যাৰ জ্ঞান আৰু বুদ্ধি উদয় হৈছে সেইটো বয়সত, ইয়াত যিখিনি তেনেকুৱা ছাত্ৰ ছাত্ৰী তোমালোক আছা যে নিজস্ব চিন্তাৰে কিছু কথা বুজি পোৱা, তোমালোকক উদ্দেশ্য কৰি মই এই কথাখিনি কৈছো। অনাদি অনন্ত কাললৈ তোমাৰ চাবা এই কথাকেইটাক গুৰুত্ব দিবা, তুমি তেতিয়া মোৰ কথাটো সঁচা নে মিছা মনত পৰিব। তেতিয়া এই যে কলৈ, কিয়, ক'ৰ পৰা, কাৰ বাবে, এই 4টা শব্দৰ গুৰুত্বৰ কথা কলো, তুমি চাবা। মই যে ক'লো ইয়াত থকা অৱসৰপ্ৰাপ্ত বা বৰ্তমানৰ অধ্যাপকৰ পৰা ধৰি প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত খাপ খাই বুলি, বিশ্ব নাগৰিকৰ ক্ষেত্ৰত খাপ খাই বুলি, এনেই মই নাই কোৱা। তাত কি থাকে? এটা দায়বদ্ধতা থাকে, কৰ্তব্যবোধৰ প্ৰতি এটা সচেতনতা থাকে। আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ তুমি মনত পেলোৱা,
তুমি দেখিবা মুখ্যমন্ত্ৰীৰ পৰা একেবাৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনলৈকে মই কোৱা এই কথাকেইটাই খাপ খাব। অৰ্থাৎ ইয়াৰ প্ৰধান শিক্ষকজনৰ জীৱনত যি ধৰণে খাপ খায়, তোমাৰ জীৱনত যেনেকৈ খাপ খায়, মুখ্যমন্ত্ৰীৰ জীৱনতো একেই খাপ খায়। তেওঁ যদি 9 বজাত স্কুললৈ আহিব লাগে, তেনেহ'লে প্ৰধান শিক্ষকগৰাকী কেতিয়াও 10 বজাত কাৰ্যালয়লৈ নাহে, তেওঁ 9 বজাতে উপস্থিত হ'ব। কাৰণ তেওঁ সেইটো কৰ্তব্য, তেওঁ দায়িত্ব। কোনোবা DPI অফিচত, কোনোবা পেঞ্চন অফিচত যিবিলাক মানুহে ঘোচ খায়, এই চিন্তাটো যদি তেওঁ থাকিলেহেঁতেন, তেওঁ কেতিয়াও ঘোচ খাব নোৱাৰিলেহেঁতেন। ৰাজনীতিবিলাকে যিমানবিলাক ভ্ৰষ্টাচাৰী কাম কৰে, এই চিন্তাটো যদি তেওঁলোকৰ মনত অনবৰত থাকিলেহেঁতেন, তেওঁলোকে কেতিয়াও দুৰ্নীতি কৰিব নোৱাৰিলেহেঁতেন। কিয়? তেওঁ যেতিয়া কাৰ্যালয়লৈ যায়, কাৰোবাৰ পৰা যেতিয়া তেওঁ 2000 টকীয়া 500 টকীয়া নোটটো লয়, সেই মুহূৰ্তত যদি তেওঁ ঘৰখনৰ মাকলিৰ মনত পৰিলেহেঁতেন, সেই মুহূৰ্তত যদি তেওঁ ঘৰত থকা নিজৰ কণমানি জীয়েকজনীলৈ মনত পৰিলেহেঁতেন, সেই মুহূৰ্তত যদি তেওঁ ঘৰত থকা দেৱশিশু সদৃশ পুত্ৰেকৰ চেহেৰাটো মনত পৰিলেহেঁতেন, তেওঁ যদি মানুহ হয়, তেওঁ তেতিয়া সেই 2000 টকীয়া নোটটো লওঁতে হাতখন কঁপিবই। দুৰ্ভাগ্যজনকভাৱে তেওঁ মানুহ নহয়, মানুহ ৰূপী জালত কাৰণে তেওঁ এইবিলাক কথাৰ জীৱনত কোনো মূল্য নাথাকে, কোনো গুৰুত্ব নাথাকে। সেইকাৰণে তেওঁ লাখে লাখে টকাই ঘোচ খাব পাৰে, বেলেগৰ পৰা ভ্ৰষ্টাচাৰ কৰিব পাৰে। সেইটোৱেই দায়িত্ববোধ, সেইটোৱেই কৰ্তব্যবোধ। সেইখিনি কাম আমি নিশিকো, ছাত্ৰ অৱস্থাত নিশিকো। সেইকাৰণে এই অঞ্চলটোৰ এই ৰাস্তাটো যদি কোনোবাই ডেকা ল'ৰা এটাই ঠিকা পায়, তাৰ সি 5 লাখ টকাৰে সি কেনেকৈ 3 লাখ টকাত নিজৰ পকেটত সোমাব পাৰে, 2 লাখ টকাৰে ৰাস্তাটো বনাব পাৰে, সি সেই চিন্তাতেই থাকে অনবৰত, সেই চিন্তাতেই থাকে। কিন্তু তাৰ দায়িত্ব হ'ব লাগিছিল কেনেকৈ 4.5 লাখ টকাই এই ৰাস্তাটো বনাম, বাকী 50,000 তেওঁ পকেটত ভৰাম, বা যিটো আমাৰ নিয়ম মতে তেওঁ পাব লাগে সেইখিনি লওক, নলয়। এই যিটো মানসিকতা, এইটো আমাৰ এই বয়সৰ পৰাই আমাৰ সৃষ্টি হয়। সেইকাৰণে আমি পৰৱৰ্তী সময়ত সেই সুফলটো নাপাওঁগৈ। মই বিচাৰিম তোমালোক সেই চিন্তাৰে উদ্বেলিত হৈ অনাগত দিনত জীৱনৰ বাটত আগবাঢ়িবা, আৰু তেতিয়াই তুমি এজন সফল মানুহ হ'বগৈ পাৰিবা। এই আজিৰ অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ কৰি যিখিনি ইয়াত কথা কৈ থকা হৈছে, বা মোক লৈ যিখিনি তোমালোকে আশা কৰিছা, মই ব্যক্তিগতভাৱে সঁচাকৈয়ে কৈছো, মই সেইজন মানুহ হোৱা নাই এতিয়ালৈকে। এনেকুৱা অনুষ্ঠানলৈ সেইবিলাক মানুহক মাতি অনা হয় যি সমাজৰ আটাইতকৈ সফল ব্যক্তি, যাৰ কথা শুনি, যাৰ জীৱনৰ ব্যক্তিত্বৰ সান্নিধ্য পাই আন 10জন মানুহ জীৱনৰ বাটত বেলেগ ধৰণে আগুৱাব পাৰে। কিন্তু মই তেনেকুৱা ব্যক্তি হোৱা নাই। কিন্তু মই তোমালোকক তাৰ পিছতো এটা কথা ক'ব পাৰোঁ, মই জীৱনত সফল ব্যক্তি হোৱা নাই সঁচা, কিন্তু মই হ'বলৈ চেষ্টা কৰি থকা এজন মানুহ কিন্তু হয়। সেই সফলতাৰ সংজ্ঞা কাৰোবাৰ কাৰণে বেলেগ হ'ব পাৰে। কোনোবা ডক্তৰ হৈ সফল হ'ব পাৰে, কোনোবা ইঞ্জিনিয়াৰ হৈ, কোনোবা মুখ্যমন্ত্ৰী হৈ, কোনোবা বিজ্ঞানী হৈ, কোনোবা সাহিত্যিক, কোনোবা সাংবাদিক, কোনোবা ভাল গায়ক হৈ। সফলতাৰ সংজ্ঞা বেলেগ বেলেগ। কোনোবাই কৃষি কৰ্ম কৰিও এজন সফল খেতিয়ক হ'ব পাৰে, কোনোবাই সৌন্দৰ্য চৰ্চা কৰা ছোৱালীও সৌন্দৰ্য বিশেষজ্ঞ হৈ জীৱনৰ বাটত সফল হ'ব পাৰে। কোনোবাই চুলি কাটি নাপিত হৈও, কোনোবাই কাপোৰ ধুই ধোবা হৈও জীৱনৰ বাটত সফল হ'ব পাৰে। সফলতাৰ সংজ্ঞা মানুহ বেলেগ ভিন্ন হয়। তোমাৰ যিটো শক্তি সামৰ্থ্য, তুমি যিটো সপোন দেখা, সেই অনুসৰি তুমি নিজক আগুৱাই নিব পাৰিব লাগে। আমাৰ সেইখিনিতে আমাৰ ভুল হয়। ইয়াত যিসকল অভিভাৱক আছে, মই আপোনালোকক কওঁ যে আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনী আপুনি যেতিয়া স্কুললৈ পঠিয়াই, আপুনি যেতিয়া কলেজলৈ পঠিয়াই, অকল এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিটৰ কাৰণে আপুনি কেতিয়াও নপঠিয়াব, এটা ডিগ্ৰীৰ কাৰণে আপুনি কেতিয়াও নপঠিয়াব। আপুনি অন্ততঃ এই কথাটো ভাবিব যে মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী পঠিওৱা মানে BA BSc পাছ, MA MSc পাছ নহয়, তাক পূৰ্ণাংগ মানুহ